নামে রাজা ও আসিল একজন আরো সেই চন্দ্র ধ্বজ যায় হে মহাপুখে অরজাই প্রজা অপরে শিল্প মহাজ্ঞানী আসিল রাজা ও জানে সর্বজন আৰু সেই চন্দ্ৰধ্বজ ৰাজা দেশৰ প্ৰজাসকলে দেবতার দরে রাজাক অপূজে প্রজা নিজৰ ৰাজসিংহাসনত বহি মনে মনে অচন্দ্ৰ ধ্বজে অভাৱে বেলা রাজসিংহাসনত বহি মনে মনে ভাবিয়া আছিল ও এত দিন ও চন্দ্র চন্দ্র ধ্বজ যায় মনে মনে ভাবে ও কি ভাবে ও অস্থির করে
সকলে সেই কাম্যক বনৰ ভিতৰত বনৰ মাজত মৃগ কোনেও অবিচাৰি নাপায় কিছু দূৰত আশ্ৰম যেহেতু আমার এই বনের মাজতে গধূলি হল সেই কারণে আজি আর আমি পুনৰ রাজভবনলৈ উভতি নাযাওঁ আজি আমি নিশা কোনো এই আশ্ৰমখনতে বলে চন্দ্ৰধ্বজ আশ্ৰয় লওঁ বুলি প্ৰৱেশ কৰিছিল আচলতে বনৰ মাজত সেই আশ্ৰমখন কাৰ আছিল জানে বনৰ মাজত সেই আশ্ৰমখন আছিল মহামুনি এই কথা মহামুনিয়ে অৰজাৰ আগমন এই অগস্ত্যমুনিয়ে জানিলা এই মহামুনিয়ে মনে মনে ভাবে আজি মই এই ৰজাৰে কিমান জ্ঞানৰ অধিকাৰী কিমান জ্ঞানৰ অধিকাৰী বোলে মহামুনি অগস্ত্যমুনিয়ে কি কৰিছিল ৰজাৰ প্ৰমাণ চাও বুলি সেই অগস্ত্যমুনিয়ে এটা বুদ্ধি পাতিছিল কি বুদ্ধি পাতিছিল জানে অপ্ৰমাণ চাও বুলি
Come on,
মহামুনির অভিশাপের কারণে সেই চন্দ্রধ্বজ রাজার কি অবস্থা হয়েছে ও মুনির অভিশাপের মোৰ যিহেতু দেহা নচলা হৈছে তোমালোকে এটা কাম কৰা ৰজাই বোলে মন্ত্ৰী
আৰু কিবা দেখোন ঢোল পেটি দিছে শুনা পাইছা ঐ কথা লেংৰা বদ্দৰে কামত গ'ল আৰু বেমাৰ ভাল কৰিব পাৰিলে বোলে কি কৰিব ৰজা ঘূৰাৰ ফালৰ পৰা আৰু মই এটা কথা ভাবছো মূৰ্তিটো কথা ক'ব গৈছো আৰু মূৰ্তিটো যদিও মোৰ নিজৰ তিৰি কেতিয়াবা মূৰ্তিটো নিচু নিচু ভাবিছো আৰু কিয় কৈছো জানা আৰু তাই গছমুৰি যেতিয়াহ'লে কাম বন কৰি আনি পইচা কেইটামান হাতত দিয়াও সেইদিনাখনে কয় মোৰ বাবু ইমান ভাল আৰু যদি মই পইচা টোপলাব আনি তাই হাতত দিবা নোৱাৰো সেইদিনাখনে কয় নিৰ্বংশং বিয়া কৰাইছে আৰু মই তাড়াতাড়ি যাৱাই ভাল হ'ব যদি ৰজাৰ বেমাৰটো ভাল কৰিব পাৰো এই টোপলাটো মই পাম আৰু এই টোপলাটো আনি কিনে যদি মই তাইৰ হাতত যতই দিব পাৰো তাইৰ তাই মনটো 100% সাকসেস আরে মই তাড়াতাড়ি যাৱাই ভাল হ'ব ওই গলে অনৈলা থাক যদি নহব পাৰে মাল কলা আছে অৱস্থাটো দিনক দিনে বেয়া হৈ আছে একমাহ জাৰা দুটা কাম আৰম্ভ কৰিব লাগিব এই জাৰা দুটা কৰিব লগা হলে মোক কেইটামান বস্তু লাগিব এই লেখা তিৰি টাইমটো পাৰে নে নৰইব এই কেইটামান বস্তু আনিব পাৰিব না আৰু কেইটামান বিধেকে লাগিব পাৰিব আপনি নোৱাৰে বোলে আপনি পাৰিব বিধেকে কেইটামান আনিব আৰু দুবৰিবুন কেইটামান কলিয়া বস্তু কেইটামান আৰু এটা বস্তু লাগিব পাৰিব না এই উমেৰিত পৰা কলিয়া হাঁহৰ পাতা কেইটামান পাৰিব না উমেৰিত পৰা বনাই দিব হাঁহ আৰু কেনেহ'লে বস্তু না হৈছে কেনেহ'লে মই জাৰা কাম আৰম্ভ কৰোঁ মই বাছাক বিধেকা কাটি জাৰিম আৰু মোৰ বাছা কিছ তুমি ভালকে মন্ত্ৰ পাঠ আৰম্ভ কৰা খতৰা নাহৰ বাৰে পানৰা পাল্লা মিটা আমন্তা আটাৰ পতা ভেদৰ লগৰ চলে যা ভাল আছে ৰমান লৰাই নাই মাটি কৰি দিলা আপোনাৰ নিশ্চয় অৱস্থা কিন্তু ভাল হোৱা দেখা বান কাটা মাৰিব লাগিব মই কালি অলপমান পানী জমা দিম গম পাইছ ৰাতিপুৱা ভণ্ডেৰে মোক কাছৰ ভাল বেয়া এনেকৈ বহুতো পৰ্যায় আহিল ৰজাৰ সেই কুষ্ঠ বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰিলে কিন্তু কোনো পৰ্যায় ৰজাৰ সেই কুষ্ঠ বেমাৰ ভাল কৰিব নোৱাৰিলে আৰামভাৱে হত্যাগত হৈ ৰজা পৰি ঐ কথা নাৰদ মুনি শুনিব ৰজাৰ ভুৱনে মুনি চলে নাৰদ মুনি
যদি হেতই বেয়া নাপাওঁ তোক আমি এটা উপদেশ দিওঁ শুন ৰজা অৰাজ সংশয় বাকি আছে যদি হেতই এটা কাম কৰা যিজন মহামুনিয়ে অভিশাপ দিছিল সেইজন মহামুনিৰ যদি অমুনিৰ মুখেৰে খাবন কৰা তেনেহলে অভিশাপৰ পৰা মুক্তি লাভ কৰিবা এক কথা শুনি চন্দ্ৰধ্বজে আচলতে মই আপোনাক চিনি নাপালো গুৰুবাৰ ক্ষমা হে গুৰুবাৰ চন্দ্ৰধ্বজে আবলে
লিখন নাযায় সেই চৰণৰ জল ইমানে দুৰ্গন্ধৰ পোক লগা আছিল সেই অগস্ত্য মুনিৰ চৰণৰ জল ইমানে দুৰ্গন্ধৰ পোক লগা আছিল যে সেই জল মানুহে খোৱাৰ উপযোগী নাছিল হৰে প্ৰভু এই জল যদি মই মুখেৰে নাখাওঁ তেনেহ'লে মই অভিশাপৰ পৰা মুক্তি নাপাওঁ আৰু খাব খোজো যদি এই পোক লগা পানী মই কেনেকৈ সেৱন কৰোঁ কেনেকৈ খাওঁ মই কি কৰোঁ মনে মনে চন্দ্ৰ দজে ঠিক আছে এই চৰণৰ জল যদি মই মুখেৰে খাওঁ তেতিয়াহ'লে মোৰ শৰীৰৰ ভিতৰত যাব আৰু যদি মই এই চৰণৰ জল মুখেৰে নাখাই কেৱল তাৰ গোন্ধ মই নাকেৰে লওঁ তেতিয়াহ'লেও কিন্তু এই চৰণৰ জলৰ গুণাগুণ মোৰ শৰীৰতে প্ৰৱেশ কৰিব এই জলৰ মই মুখেৰে নাখাওঁ কেৱল ইয়াৰ গোন্ধ মই নাকেৰে লওঁ নাকেৰে ঘ্ৰাণ ৰজাই অলবলৈ কিন্তু সেই জলৰে কিছু অংশ সেই চন্দ্ৰধ্বজ ৰজাই নিজৰ মূৰত ছটিয়াই লৈছিল সেই জলৰ কিছু অংশ ৰজাই নিজৰ মূৰত ছটিয়াই লৈছিল আৰু আনফালে সুস্থ শৰীৰে ৰজাই গৈ ৰাজহংসৰ আগত কৰিছিল শুনা ৰাজহংস তোমালোকেতো কৈছিলা যে মই সেই চৰণৰ জল মুখেৰে সেৱন কৰিব লাগিব কিন্তু মইতো সেই চৰণৰ জল মুখেৰে সেৱন নকৰিলো কেৱল তাৰ গোন্ধ মই নাকেৰে লৈ আহিলো এই চৰা ৰজা ভুল কৰিলা ৰজা মহাভুল কৰিলা Allah
জন্মত ৰজা সৰ্বৰ কুলত জন্ম গ্ৰহণ কৰিবা কিন্তু শুন ৰজা যদি হেতু সৰ্ব পাপৰ পৰা মুক্তি লাগে তেনেহলে তই পুনৰাই সেই অগস্ত্য মুনিৰ আশ্ৰমলৈ যা কাৰণ অগস্ত্য মুনিয়ে হেৰিবতো মুক্তিৰ উপায় গতিকে পলম নকৰ যা অতি শীঘ্ৰেই অগস্ত্য মুনিৰ আশ্ৰমলৈ গমন কৰা কথা শুনি চন্দ্ৰধ্বজা অৰণ্য কেৱল সেই চৰণৰ জলৰ কিছু অংশ মই মূৰত ছটিয়াই ললো আৰু সেই জলৰ মই কেৱল নাকেৰে গোন্ধ কথা শুনি মহামুনি এই মহামুনির অভিশাপ কোনদিন খণ্ডন না যায় কিন্তু কোন রাজা মই যেহেতু অভিশাপ দিছিল যে অহা জন্ম সর্বপ্রত জন্ম গ্রহণ করবি যেহেতু মোর চরণৰ মুখেৰে ক্ষেপণ নকৰিলি সেই কাৰণে তই অহা জন্ম সর্বপ্রত জন্ম গ্রহণ কৰিবই লাগিব কিন্তু কোন বাচ্চা তই যেহেতু অটকাকুতি মিনতি কৰিলি সেই কাৰণে বাচ্চাটোক মই এটা আশীৰ্বাদ দিব পাৰিম তোক মই আশীৰ্বাদ দিলো অহা জন্ম দাপৰ যুগত প্ৰভু নাৰায়ণে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰিব আৰু সেই দাপৰ যুগত বাচ্চাটোই আউৰা সাগৰত কালিয়ানা গ্রুপে জন্ম গ্রহণ করে আর বাচ্চা সেদিন দাপর যুগত প্রভু কৃষ্ণ আর কালিয়ানাগর এখন যুদ্ধ হব যেদিন প্রভুর চরণ তোর মনার উপরত পড়ব সেইদিন প্রভুর চরণের স্পর্শ মাত্রে সর্ব পাপর পৰা রজাতই মুকুতি লাভ করবি ইয়া জানা বাচ্চা তই যেহেতু মোৰ চৰণৰ জলৰ কিছু অংশ নিজৰ মূৰত ছটিয়াই লৈছে সেইকাৰণে বাচ্চাটোৰ কেৱল মূৰৰ অংশহে পবিত্ৰ বাকী অংশ বাচ্চাটোৰ অপবিত্ৰ হৈ আৰু সেইকাৰণে বাচ্চা প্ৰভু কৃষ্ণই তেওঁৰ চৰণ কেৱল তোৰ কণাৰ ওপৰত চিন্তা নকৰিবি বাচ্চা চিন্তা নকৰিবি বাচ্চা তোক আজি মই আশীৰ্বাদ আহি বুলি মহামুনি অপহিবে
আৰু সেই চন্দ্ৰধ্বজ চাই দাপৰ যুগত কালিয়া নাগ ৰূপে জন্ম গ্ৰহণ কৰিলা। এই পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, যিটো নাম পৰিৱেশন কৰিলো এই নামটি হৈছে ভাগৱতৰ নাম। আৰু এই নামটি ভাগৱতৰ পৰা কাহিনী ভাগ লৈ নিজেই নামটো ৰচনা কৰি আপোনালোকৰ মাজত পৰিৱেশন কৰিছো। আশীৰ্বাদ কৰিব যাতে অনাগত দিনত নিজেই নাম লিখি নিজেই পৰিৱেশন কৰিব পাৰো। প্ৰভু ৰাম Sa